everyone, welcome back to my YouTube channel. So আজি মই বহুত দিনৰ মূৰত ব্লগ ষ্টাৰ্ট কৰিছো যদিহে চাই আমনি নাপায় তেনেহলে লাষ্টলৈকে চাই থাকিব বুলি আশা কৰিলো কি জুমি আছো ভালকে ওলা নালাগে মই চেনেল যেতিয়া খুলিছিলো তেতিয়া মই এটো ব্লগ চেনেল কৰিম বুলি খুলিছিলো কিন্তু যেতিয়াৰ পৰা খুলিছো মানে যেতিয়াৰ পৰা মই ভাবিছো ব্লগ বনাম বুলি তেতিয়াৰ পৰা কিজানি লকডাউনে আছে হলো দুই এটা দিছো বাৰু ব্লগ কিন্তু তাতটো ভিউজ দেখিবলৈ ও মাই গড বাদ দিয়ক সো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো যদিহে ভাল পায় তেনেহলে শেষলৈকে চাই থাকিব আৰু লগতে ভিডিঅ'টো যদি ভাল পায় তেনেহলে লাইক কমেন্ট শ্বেয়াৰ নালাগে নকৰে কোনো লাইক কমেন্ট আৰু মোৰ চেনেলটো নতুন হলে সাবস্ক্ৰাইব কৰি দিব বাস ইমানেই আৰু এটা কথা এই কন্তে মই ইমোজি দিয়াৰ কাৰণ বহুত আছে মুখত যেত মই ইমোজি দি দিছো মানে আগৰ এনেকে দেখুৱাটো মানে আগৰ ভিডিঅ'টো দিছ মানে আগৰ ক্লিপটো দিছো আৰু এতিয়া এটোটো দি দিম কাৰণ একন মানে দেখিবলৈ বহুত কিবা লাগি আছে মই যে এটো এতিয়ালৈকে গা চা ধোৱাই নাই আৰু একো মুখত একো খনাই নাই আৰু মোৰটো কি কমা চুল গুটে তেল খানি থৈছো তেল সো মই এইবোৰ ধুই লম A few moments later. Hey guys ভিডিঅ'টো যেহেতু আৰম্ভ কৰিছিলোঁ সেইটো কাৰণে কণ্টিনিউ কৰি নিবৰ কাৰণে আকৌ আহিলোঁ আৰু এতিয়া হৈছে দুপৰীয়া হ'বলৈ মানে 11টা বাজিব আৰু বেছি টাইম নাই মই ভাত পানী খালোঁ ৰাতিপুৱা আৰু এতিয়া মানে কিবা এটা খাই দিব মন যায় যে মই তেনেকুৱাই আৰু এতিয়া চাহ বনামগে চাহৰ লগত কি খাওঁ বনাম মানে কিলে বলক যদি চাব বিচাৰিছে তেনেহ'লে বলক হাতত কি আনিছ सीता एकदम लिपस्टिक लगा के लिपस्टिक लगा के कोई ना रे आजोली এতিয়া মই চাহ খাবৰ কাৰণে জিয়া বনাম তাৰ কাৰণে মই ডিম দুটা ভাঙি লৈছো তাতে অলপমান নিমখ জলকীয়া গুৰি আৰু এইখিনি দি লৈ ফেটি লম ভালকে পুৰা একদম গুলি লম গুলি হোৱাৰ পিছত মোৰ ওচৰত আছে ব্ৰেড আৰু হেয়া ব্ৰেড মই ভালদৰে কাটি লম ধুনিয়াকৈ সৰু সৰু পিচ কৰি লম তাৰ পিছত সেই ডিমত মই ব্ৰেড কি পিচ দুৱাই লৈ অকণমান তাৱাখনত তেল অকণমান দি লৈ সেইখিনি মই ভালদৰে ভাজি লম ভজাখিনি ইমানকৈ নেদেখালো মানে মিলোৱাখিনি নেদেখালো আৰু ভাজি লৈছো ভালদৰে ভাজি লম আৰু গোটেইখিনি এনেদৰে একেই প্ৰসেছত ভাজি লম হয়তো সকলোৱে জানে এনেকৈ কিন্তু হলেও মই যেহেতু বনাইছো আৰু দেখাম বুলি কোৱাৰ বাবে আপোনালোকক দেখাই দিলো আৰু এনেকৈ বনাই খালে খুবেই টেষ্টি হয় এতিয়া মই এইখিনি খাই লওঁ মানে চাহৰ লগত এয়া খাম খাই লওঁ দেই ভাজিলে দে বৰ ভাল দেই মতে বহি আছো ক'বালৈ যাম বুলিও যাব নোৱাৰি কি কৰিম উপায় নাই আৰু বহি আছো কিবা কিবি কাম কৰিলে বাৰু দেখুৱাবলৈ নহ'লে পিছত যদি কিবা কৰোঁ নিশ্চয় দেখাম আৰু এইপিনে মায়ে বাচি আছে মাছ আৰু মই ভাজি লৈছো মাছ মানে এতিয়া মই ভাত খাম Hey guys सीता के साथ रुको जरा सबर करो মই কিবা কি গান চান বনাবলৈ মন যায় তেতিয়া মই ভিডিঅ' খাওঁ বোলে বনাওঁ আৰু এতিয়া কালি ভিডিঅ'টো মানে আৰু কণ্টিনিউ নকৰিলোঁ মানে কৰিব নোৱাৰিলোঁ কিবা কিবি কাম কৰোঁতেই গুচি গ'ল সময়বোৰ আজি নেক্সট দিনা আকৌ ষ্টাৰ্ট কৰিছোঁ এতিয়া অলৰেডি বহুত টাইম হৈ গ'ল বাৰু দুপৰীয়াই হ'ল ৰাতিপুৱা ভাতো খালোঁ দুপৰীয়া চাহো খালোঁ আৰু এতিয়া আমি আকৌ কিবা এটা খাবলৈ লৈছোঁ সেইটো কাৰণে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মিমি দি মই কিবা এটা বনাম মানে এনেকেই খাম মই খাই ভাল পাওঁ মই মিক্স কৰিবৰ কাৰণে এইটো আনিছোঁ এইটো মিমি পেকেট চাই এইটো ডাঙৰ খুলি
নোপোৱা নাই এয়া মই কাটি ল'লোঁ জলকীয়া পিঁয়াজ তাৰপিছত এইপিনে আছে এয়া সিজোৱা বুট আৰু এইপিনে নেমু আছে নিমখ আছে আৰু মোৰ কটাৰীখন ইগন'ৰ কৰিব নালডাল নাই দিছোঁ মই সিজোৱা বুট তাৰপিছতে মই দি দিম অকণমান নিমখ নিদিওঁ ইমানকৈ মানে বুট সিজাওঁতেও নিমখ দিয়া আছে আৰু মিমি মছলাতটো নিমখ থাকেই অহ' মই চচ আনিব পাহৰিলোঁ নহয় চচ আৰু ইয়াতে দিছোঁ মই মেগী মছলা মানে মেগী নহয় মিমি মছলা আৰু দিম মই ইয়াত ইয়াত যিটো থাকে নাই এইটো অনিয়ন কি লিখা আছে অনিয়ন এইটো দি তারপরে মই দি দিম অকণমান নেমুৰ জুচ অকণমান আনিলি তো এইটো দি দিম অকণমান হৈ যাব আৰু এইখিনি এতিয়া আমি মিক্স কৰি দিম ओके मैं এটা খাই চাই লওঁ দেই আপোনালোকক কম বাৰু মই এটা আজি প্ৰথম হেৰি কৰিছোঁ খাম দেই এটা অকণ বেলেগকৈ দিব লাগিব বিয়া হৈছে জ্বলা মানছে লগতে আৰু কিবা কিবি হ'ব লাগিছিলে নমকিন জাতীয় কিবা কিবি মানে বস্তু মোৰ ওচৰত ইমান নাছিলে যে সেইকাৰণে মই মিমি আৰু এইবিলাক সৰু হৈছে নেকি ঠিক আছে তেন্তে আমি খাই লওঁ আৰু লগতে এটা কথা ভিডিঅ'টো যদি ইমানলৈকে চাই আছে তেন্তে বহুত বহুত ধন্যবাদ আৰু লগতে ভিডিঅ'বোৰ চাই থাকিব